নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম উড ইণ্ডাষ্ট্ৰীৰ বিষয়ে। বন্ধুসকল, আমি টিভি, মোবাইল ফোন বা আন কোনো মাধ্যমত দেখিবলৈ পাওঁ যে ইউৰোপ বা ফৰেন দেশবোৰত শিলবালি ইটাৰে নিৰ্মিত ঘৰৰ পৰিৱৰ্তে কাঠক এটা ষ্টেটাছ চিম্বল হিচাপে ব্যৱহাৰ কৰে, যাৰ বাবে সেই ঘৰসমূহ আটকধুনীয়া হৈ পৰে। সেই ঘৰসমূহৰ প্ৰয়োজনীয় আচবাববোৰ কাঠেৰে নিৰ্মিত কৰাৰ হেতুকে ঘৰৰ সুন্দৰতা আৰু প্ৰকাশ পায়। এনে ক্ষেত্ৰত আমাৰ ইণ্ডিয়ানো কিয় পিছ পৰি ৰ'ব? ঘৰৰ বাহিৰেও অফিচ, শ্বপিং মল, ৰেষ্টুৰেণ্ট, হোটেল এইবোৰতো উড ব্যৱহাৰ কৰিবলৈ লয়, যাৰ বাবে অৰ্থনৈতিকভাৱেও লাভদায়ক হয়। এইকাৰণে উডেন আৰু কাৰ্পেণ্টাৰৰ কাম জনা মানুহৰ ডিমাণ্ডো বাঢ়িবলৈ ধৰিছে। আৰু আজি চিম্ফদাই ইউটিউব চেনেলত উড ইণ্ডাষ্ট্ৰীৰ সম্পূৰ্ণ জানিবলগীয়া কথা আলোচনা কৰা হ'ব। গতিকে আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি এক কথাত ক'ব গ'লে কাঠ বাঁহৰ কাম কৰা মানুহবোৰ আমাৰ দেশত মূল্যহীন হৈ পৰিছিল, কিন্তু আজি এই মানুহবোৰ ৰেছপেক্টেড প্ৰফেশ্যনেল হৈ পৰিছে। ইণ্ডিয়াৰ গুড উডেন ৱৰ্কিং ইণ্ডাষ্ট্ৰী 2019 চনত $32 বিলিয়ন কাৰ্য সম্পন্ন কৰিছে। আজি ইণ্ডিয়াৰ ফাষ্টিং গ্ৰয়িং ইণ্ডাষ্ট্ৰীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছে উডেন ইণ্ডাষ্ট্ৰী, য'ত মডাৰ্ণ টেকন'লজিৰ ব্যৱহাৰ হৈ আছে। উডেন ৱৰ্ক বিশ্বৰ মঞ্চত শ্ব' কৰিবৰ কাৰণে ট্ৰেড ফেয়াৰ আৰু এক্সপৰ্ট আছে, যাৰ বাবে কাঠৰ কামৰ মূল্য লক্ষাধিক টকা হয়। কাঠৰ ফাৰ্নিচাৰ সংগ্ৰহ কৰিব পাৰে ট্ৰেড ফেয়াৰৰ জৰিয়তে। মডাৰ্ণ কাটিং আৰু মডাৰ্ণ টেকন'লজি, মেচিনাৰী, টল ছেটিংছ, ৰ মেটেৰিয়েলছ আৰু প্ৰডাক্টছৰ ডিছপ্লে কৰিবলৈ লৈছে, যাৰ বাবে এই প্ৰফেশ্যনেলৰ লগত জড়িত মানুহে আপোনাৰ মোৰ প্ৰয়োজনীয় সামগ্ৰী খন্তেকতে প্ৰস্তুত কৰি তুলিব পাৰে। আমাৰ দেশ প্ৰাকৃতিক সম্পদৰ ভিতৰত চহকী, সেয়েহে ইয়াৰ ৰ মেটেৰিয়েলছৰ কোনো অভাৱ নাই। ভাৰতবৰ্ষৰ উডৰ অদ্ভুত কাৰ্যকলাপৰ বাবে বিশ্বজুৰি জনা যায়। ইয়াত প্ৰস্তুত কৰা উডৰ ট্ৰেডিশ্যনেল ডিজাইন বিদেশত এক সুকীয়া ডিমাণ্ড আছে। ইণ্ডিয়া কাঠেৰে নিৰ্মিত থ'বলগীয়া বস্তুৰ বাবে অৰ্গেনাইজ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছে। এইকাৰণে ইণ্ডিয়া উডেন ৱৰ্ক এটা ডাঙৰ ছাপোৰ্ট। ইউনাইটেড ষ্টেট, ইউনাইটেড আৰৱ, নেপাল, চাইনা, শ্ৰীলংকাই সকলোতকৈ বেছি উডেন সামগ্ৰী ভাৰতৰ পৰা সংগ্ৰহ কৰে। ইণ্ডিয়াই 2010ত $1 বিলিয়ন টিম্বাৰ প্ৰডাক্টছ এক্সপৰ্ট কৰিছিল। গ্ল'বেল মাৰ্কেটিং ইনচাইটে এটা সংগৃহীত ৰিপৰ্টত কয় যে এটা কাঠৰ সামগ্ৰী বা ফাৰ্নিচাৰ আহিব লগা দিনত 60%ে গ্ল'বেল ফাৰ্নিচাৰ মাৰ্কেটক ডমিনেট কৰিব, যি মাৰ্কেট 2024 চনলৈকে $7,050 বিলিয়ন পৰ্যন্ত চুব। আৰু ইণ্ডিয়া আৰু চাইনা এছিয়াৰ পেচিফিক ৰিজনক $400 বিলিয়ন সৈতে লিড কৰিব। পিছে জানো আহক, কাঠেৰে নিৰ্মিত কোনবিধ বস্তুৰ বজাৰত আছে এটা এক্সট্ৰা ডিমাণ্ড। পলিবৰ্ড, উডেন ফাৰ্নিচাৰ, টি উড, উডেন টুথপিক, উডেন ড'ৰ, উডেন ফ্ৰেমছ, পলিউড আৰু পলিবৰ্ড। এইবাৰ জানো আহক কোনবিধ কাঠৰ সামগ্ৰী বজাৰত ডিমাণ্ড আছে। সৰ্বপ্ৰথমতে আছে ইম্পৰ্টেড ফাৰ্নিচাৰ। ইণ্ডিয়া উডেন ৱৰ্কছ বৃহৎ এক্সপৰ্ট হোৱাৰ লগতে উডেন ফাৰ্নিচাৰ এটা বিগেষ্ট ইম্পৰ্ট আছে। ফাৰ্নিচাৰ ইম্পৰ্ট কৰিবৰ কাৰণে ইণ্ডিয়াৰ 90% সহায়কাৰী আছে। প্ৰতি বছৰে ইটালী, জাৰ্মানী, স্পেইন, চাইনা, ইণ্ডোনেছিয়া, ফিলিপাইনছক ইণ্ডিয়াই আৰবৰ দৰে ফাৰ্নিচাৰ বিক্ৰী কৰে। ইয়াৰ দ্বাৰা বুজি পোৱা যায় যে ইম্পৰ্ট ফাৰ্নিচাৰ কিমান ডিমাণ্ড আছে। বসন্ত, সাভানা লিভিং, বেয়ন ডিজাইন, মংগোলিয়া এনে কিছুমান ব্ৰেণ্ড আছে যি ইণ্ডিয়া উডেন ৱৰ্ক ইণ্ডাষ্ট্ৰীত টকা ঘটি আছে। উডেন ফাৰ্নিচাৰ ইমান ডিমাণ্ড আছে যে পেপাৰ ফ্ৰাইৰ দৰে ৱৰ্ল্ডৰ ইষ্টাব্লিছ ব্ৰেণ্ডৰ লগত বন্ধুত্ব স্থাপন কৰে আৰু ইণ্ডিয়াৰ অনলাইন মাৰ্কেট প্লেচত হোম ডেক'ৰেশ্যনৰ প্ৰডাক্ট ছাপ্লাই কৰে। দ্বিতীয়তে আহিল পলিউড। পলিউড হৈছে উডেৰে নিৰ্মিত এটা পাতল শ্লাইড, যাক পাৰ্টিশ্যন ৱাল বা প্ৰয়োজনীয় যিকোনো টেম্পৰৰী বস্তু বনাবলৈ সহজ হয়। ই ফ্লেক্সিবল হোৱাৰ লগতে মজবুত আৰু কম সময়ত বেয়া নোহোৱা প্ৰডাক্ট। ই কম খৰচী হয়। কনষ্ট্ৰাকশ্যন ৱৰ্ল্ডত ইয়াৰ এক উল্লেখযোগ্য ব্যৱহাৰ আছে। যদি আপুনি পলিউডৰ ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে ইয়াৰ ডিলাৰ বা ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। 2017ত গ্ল'বেল পলিউড মাৰ্কেট $10 মিলিয়ন হৈছিল
আৰু বৰ্তমানে এক বৃহৎ মাৰ্কেট দখল কৰিবলৈ সক্ষম হৈছে। টুথপিক এইটো 80% মানুহৰ পকেট লগৰী, অৰ্থাৎ খাদ্য খোৱাৰ পাছত দাঁতত লাগি থকা খাদ্যবস্তু আঁতৰাবৰ বাবে ব্যৱহাৰ কৰা হয়। টুথপিক দেখাত সৰু হয়, কিন্তু ইয়াৰ কাম উল্লেখনীয়। টুথপিক বাঁহ বা অংশৰে প্ৰস্তুত কৰা হয়। ইয়াৰ হোটেল ৰেষ্টুৰেণ্ট খাদ্যবস্তু এক সুন্দৰ ৰূপত পৰিৱেশন কৰিবৰ বাবে ব্যৱহাৰ কৰে। এই টুথপিক এটা উডেন ব্ৰেণ্ড হ'বলৈ গৈ আছে। বজাৰত 1 লাখৰ পৰা 10 লাখ টকাৰ পৰ্যন্ত টুথপিক বনোৱা অট'মেটিক মেচিন পোৱা যায়। আপুনি ক্ৰয় কৰি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। মই নিজে কিছুমান কাঠেৰে নিৰ্মিত বস্তু বনাই বিক্ৰী কৰি উপাৰ্জন লাভ কৰিছোঁ। প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰে। আমি উডেন বিজনেছ কৰোঁতে কিছু কথা মনত ৰাখিব লাগিব, যাতে আমি অবৈধভাৱে কোনো কাঠ বা ব্যৱহাৰ নকৰোঁ। সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে আৰু গাইডলাইনৰ মতে বিজনেছ কৰি উপাৰ্জন কৰিব পাৰোঁ। আপুনি এই উডেন বিজনেছ কৰিবলৈ লাইচেন্সৰ প্ৰয়োজন আছে। ইণ্ডিয়াত উডেন বিজনেছ বহু ধৰণৰ আছে, যাতে আপুনি চুৰি উড গ্ৰাহকক বিক্ৰী কৰিব নোৱাৰে, তাৰ প্ৰতি প্ৰশাসনিকভাৱে দৃষ্টি নিবদ্ধ হৈ থাকিব। উডেন ইণ্ডাষ্ট্ৰীলৈ আহিবলৈ হ'লে ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট ৱাইল্ড লাইফ প্ৰিজাৰ্ভেশ্যনৰ পৰা লাইচেন্স উলিয়াব পাৰে। যদি আপুনি আৰু তথ্য জানিব বিচাৰে তেনেহ'লে প্লিজ কমেণ্ট কৰক। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।